মুখখন একেবাৰে দিবলৈ ভয়হে লাগিছে লাগি ধৰে বুলি আৰু হালধি হাই বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আতমনি কিটচেন ইউটিউব চেনেললৈ আজি আপোনালোকক বহুত শুভেচ্ছা থাকিল ভোগালী বিহুলৈ আৰু আপোনালোকৰ ওচৰলৈ মই আজি লৈ আহিছোঁ তিনিবিধৰ পিঠা পাতত দিয়া পিঠা আহকচোন কেনেদৰে বনালোঁ কি কৰিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই এতিয়া কলপাতখিনি সেকি লওঁ এনেদৰে সেকি ল'লে কোমল হয় আৰু ফাটি নাযায় মই তিনিবিধ যিহেতু পিঠা বনাম সেই দেখি মই তিনিডোখৰ কৰি লওঁ পাত ঠাৰিখিনি এনেদৰে পাতল পাতলকৈ কৰি ল'ব বান্ধিবলৈ সুবিধা হয় এইডাল দেখিছেনে এইডাল কলপাতৰ ঠাৰি এইডাল মই ব্ৰাছ বনাই লৈছোঁ ৰিফাইন তেল দি পেলাই ব্ৰাছৰ সহায়ত ইয়াত ৰিফাইন পাতত লগাই দিম ৰিফাইন তেল কলপাতত মই তিনিবিধ ফ্লেভাৰৰ পিঠা বনাবলৈ লৈছোঁ সেই দেখি মই সামগ্ৰীখিনি গোটাই লৈছোঁ প্ৰথমতে লৈছোঁ গুড় পিঠাগুড়ি চেনি নিমখ ৰিফাইন তেল অলপ কুটি লোৱা জলকীয়া পিঁয়াজ ধনিয়া অলপ আৰু হালধি প্ৰথমতে মই মিঠা ফ্লেভাৰ বনাম সেই দেখি মই এতিয়া পিঠাগুড়িখিনি লৈ লওঁ চেনি অলপ দি দিওঁ পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব জোখ অনুযায়ী বেছিও হৈ যাব পাৰে সানি হৈ গ'ল এতিয়া হৈ গ'ল পিঠাখিনি এতিয়া লাডু এটা বনাই লওঁ ডাঙৰকৈ আৰু এনেদৰে ভালদৰে চেপেটা কৰি দিব এয়া চব কি ধুনীয়া হৈছে ৰিফাইন তেলখিনি সানি লৈছোঁ এনেদৰে সানি ল'ব এনেদৰে সানি ল'লে পিঠাখিনি লাগি নধৰে এনেদৰে সানি ল'ব ভালদৰে পিঠাটো ইয়াত দি লৈছোঁ পাতত এতিয়া বান্ধি দিম প্ৰথমতে এনেকুৱা দিছোঁ এভাজ এনেদৰে মেৰিয়াই এনেকুৱা বান্ধি দিব এতিয়া 2 নম্বৰ পিঠাটো বনাই লওঁ গুড় দিয়া পিঠা পিঠাখিনি অলপ লৈ লৈছোঁ এতিয়া গুড়ি কৰা গুড়খিনি লৈছোঁ পানী অলপ দি সানি লওঁ এতিয়া পিঠা সানি হৈ গ'ল এতিয়া লাডু বনাই লওঁ গোল কৰি লওঁ এতিয়া এনেদৰে আগৰ দৰে কলপাতত লগাই লৈছোঁ তেল অলপ এইবিধ 3 নম্বৰ বিধ পিঠা বনাবলৈ লৈছোঁ একেবাৰে স্পেচিয়েল যিসকলে চেনি গুড় খাই বেয়া পায় সেইসকলৰ বাবে এতিয়া মই পিঠাগুড়িখিনি লৈ লৈছোঁ এতিয়া গুড়ি কাটি লোৱা পিঁয়াজখিনি লৈছোঁ জলকীয়া হালধি গুড়ি ধনিয়া পাত দি লৈছোঁ এতিয়া পানী দি সানি লওঁ অলপ লাডুটো অলপ চেপেটা কৰি দিছোঁ এতিয়া বান্ধি লওঁ জ্বলি থকা জুই চাইখিনি এনেদৰে উলিয়াই ল'ব উলিয়াই লৈ বান্ধি থোৱা পিঠাখিনি এনেদৰে দি ল'ব পিঠাখিনি দি চাইখিনি দি এনেকৈ পুতি দিব
এনেদৰে ধান খেৰ অলপ দি জুই জ্বলাই দিছোঁ আৰু এতিয়া আধা ঘণ্টাৰ বাবে থৈ দিম আৰু আমি এতিয়া জুই হেক লৈ থাকিম এতিয়া ইয়াতে আপোনালোকৰ যদি জুই ধৰিবলৈ সুবিধা নাই তেনেহ'লে আপোনালোকে কেৰাহীত নিমখ আধা দি পেলাই পিঠাখিনি দি আকৌ নিমখ দি পুতি দিব এতিয়া পিঠাখিনি উলিয়াই লওঁ এতিয়া বলক টোপোলাখিনি খুলিম এতিয়া পিচকে কাটি লওঁ এপিচ খাবলৈ দিম এতিয়া টেষ্ট কৰিবলৈ মাইনিক মাতি লৈ আহিছোঁ মাইনিয়া তো গাইস মই এতিয়া এটো খাই পিনি জনাম গাইস কেনেকা পাইছো মানে মোক মানে স্পেশাল কে মাতি আনিছে গাইস আজি বিহু বুলি এটো কি পিঠা বনাইছে নাজানো গাইস তো আৰম্ভটো কৰি দিও আৰু আপোনালোকলৈ চাই থাকক আৰু আৰম্ভ প্ৰথম কোনটো পা কৰো ভাবি আছো বগাটো নাখাও মজা ইয়াৰ টেষ্টটো গাইস এক্সট্ৰা আছে জ্বলা লৈছে আৰু ধনিয়া দিয়া আছে চাগে গৈ পিনি ডিঙিৰ অকমান লাগি থৈলে মানে সেইটো কাৰণে পানীটো খাব লগিয়া হ'ল আৰু এতিয়া আৰম্ভ কৰিম মিঠা পিঠা এটা কি দি বনাইছে মোক কি দি বনাইছে চেনি গাইস পিঠাটো বৰা চাউলত বনোৱাৰ কাৰণে চেণ্টাৰ ফুৰিৰ নিচিনা হৈ গৈছে কামুৰি আছো কিন্তু শেষ নহয় তো গাইস এটো বনাইছে গুৰৰ পৰা আৰু গুৰৰ পৰা বনোৱাটো মানে মই একন বিস্কুট নিচিনা দেখিছো গাইস খাই পিনি জনাইছো কেনেকা লাগে ইয়াৰ টেষ্টটো না একদম এক্সট্ৰা হৈছে গাইস মানে একদম মজা লাগিছে আপোনালোকে যদি এটো তৰাপাত বা এনেকা কিবা কিবি পাত দি পিনি বনাই পিনি খাই কি পাত দি বনাই ভালকে মই নাজানো গাইস বনাই পিনি খাই চাবচোন বেছি ভাল লাগিব আৰু বৰ এই প্ৰচেছটো মই বেছি ভাল দেখিছো লগতে পিঠাটো ভাল লাগিছে কিন্তু কি কম গাইস মুখত একেবাৰে দিবলৈ ভয়হে লাগিছে লাগি ধৰে বুলি গাইস মই পিঠাবোৰ খাইতো বহুত সোৱাদ পালো গাইস আৰু বিশেষকৈ এই মানে হালধি এটো নিমখ দি পিনি যোনটো পিঠা বনাইছে গাইস সেইটো এক্সট্ৰা টেষ্ট আছে আৰু সেইটো কাৰণে ভাল লাগিলে গাইস মইতো খাই ভালে পালো আৰু আপোনালোকে ট্ৰাই কৰিব আৰু বৌভাগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে যাতে বৌ চেনেলটো গ্ৰোথ হৈ যায় তাৰে মানে সেইটো চেষ্টা কৰিব লগতে মোৰ চেনেল এটা আছে আপোনালোকে চাই দিব মাইনিস ব্লগ বুলি পিনি আৰু গাইস ইমানে আৰু বৌয়ে মোক খাবলৈ মাতিলে তাৰ কাৰণে বৌক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ